নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছো আপোনালোক সকলোৰে প্ৰিয় আছামিজ জিকে ব্লগ চেনেললৈ সো বন্ধুসকল আজি আমি আলোচনা কৰিম অসম স্বাস্থ্য বিভাগৰ গ্ৰেড 3 গ্ৰেড 4 আৰু অসমৰ অন্যান্য কম্পিটিটিভ এক্সামৰ বাবে সহায় হোৱাকৈ টপ 25 MCQ কুৱেশ্যন বিজ্ঞানৰ সো বন্ধুসকল বিজ্ঞানৰ কুৱেশ্যন বেছিভাগ আহি থকা দেখা যায় গতিকে আমি বিজ্ঞানৰ টপ কুৱেশ্যনবিলাক 500 টা আমি আলোচনা কৰিব বিচাৰিছো সো আজি ভিডিঅ' সিৰিজ 1 হয় আৰু আমি 500 টা কুৱেশ্যন কভাৰ কৰিব গৈ আছো সো আপোনালোকে যদি আমাৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে তেনে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপিলে নাপাহৰিব আৰু বন্ধুসকল আমাৰ টেলিগ্ৰাম গ্ৰুপত আপোনালোকে যদি জয়েন হোৱা নাই তেনে টেলিগ্ৰাম গ্ৰুপৰ লিংক এই ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে তাত গৈ আপোনালোকে জয়েন হ'ব সো বন্ধুসকল পলম নকৰাকৈ এতিয়া হওঁ ভিডিঅ'টো লৈ সো ফাৰ্ষ্ট কুৱেশ্যন হোৱাট ইজ ইউজড ইন পেন্সিল অৰ্থাৎ পেন্সিলত কি ব্যৱহাৰ কৰা হয় ইম্পৰ্টেন্ট কুৱেশ্যন পেন্সিলত ব্যৱহাৰ কৰা হয় গ্ৰেফাইট সো নেক্সট কুৱেশ্যন হোৱাট গেছ ইউজুৱেলি প্ৰেজেন্ট ইন ইলেক্ট্ৰিক বাল্ব অৰ্থাৎ সাধাৰণতে বৈদ্যুতিক বাল্বত কি গেছ থাকে ইম্পৰ্টেন্ট এনেকুৱা কুৱেশ্যন আহি থকা দেখা যায় আৰু যিবিলাক আমি কুৱেশ্যন আলোচনা কৰিছোঁ গোটেইখিনি প্ৰিভিয়াছ ইয়াৰত আহি থকা কুৱেশ্যন সো ইয়াৰ ৰাইট আনসাৰ হ'ব নাইট্ৰোজেন সো থাৰ্ড কুৱেশ্যন হোৱাট ইজ দ্য কমন নেম অফ ৱাশ্বিং সোডা অৰ্থাৎ ৱাশ্বিং সোডা সাধাৰণ নাম কি ইম্পৰ্টেন্ট ৱাশ্বিং সোডা সাধাৰণ নাম হৈছে সোডিয়াম কাৰ্বনেট সো নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ এনি ওৱান গ্ৰীণ হাউচ গেছ অৰ্থাৎ যিকোনো এটা সেউজগৃহ গেছৰ নাম লিখা ইম্পৰ্টেন্ট কুৱেশ্যন যিকোনো এটা সেউজগৃহ গেছৰ নাম হৈছে কাৰ্বন ডাই অক্সাইড আৰু কি সেউজগৃহ গেছ সেইবিলাক আপোনালোকে আলোচনা কৰিব নহ'লে মই পিছৰ ভিডিঅ'ত আলোচনা কৰি দিম সো নেক্সট কুৱেশ্যন হোৱাট ইজ লাফিং গেছ অৰ্থাৎ লাফিং গেছ কি ইম্পৰ্টেন্ট কুৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যন আহি থকা দেখা যায় সো লাফিং গেছ হৈছে নাইট্ৰ অক্সাইড সো নেক্সট কুৱেশ্যন L.P.G হোৱাট ইজ দ্য ফুল নেম অৰ্থাৎ L.P.G সম্পূৰ্ণ নাম কি L.P.G সম্পূৰ্ণ নাম হৈছে Liquefied petroleum gas important আপোনালোকে মনত ৰাখিব সো নেক্সট কুৱেশ্যন লাইটেষ্ট মেটেল অৰ্থাৎ সকলোতকৈ পাতল ধাতু কি প্ৰশ্নটো সকলোতকৈ পাতল ধাতু কি বুলি সুধিছে সো ইম্পৰ্টেন্ট কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰত আহি থকা কুৱেশ্যন হয় সো ইয়াৰ ৰাইট আনসাৰ হ'ব লিথিয়াম সো নেক্সট কুৱেশ্যন উইথ হোৱাট হেল্প ইজ ডেচিবেল মেজাৰ্ড অৰ্থাৎ ডেচিবেল কিহৰ সহায়ত জোখা হয় ইম্পৰ্টেন্ট কুৱেশ্যন এনেকুৱা কিহৰ সহায়ত জোখা হয় বহুতো কুৱেশ্যন আহি থকা দেখা যায় সো আপোনালোকে চাই ল'ব নহ'লে মই নেক্সট ভিডিঅ'ত বনাবলৈ চেষ্টা কৰিম সো ইয়াৰ ৰাইট আনসাৰ হ'ব শব্দৰ তীব্ৰতা সো নেক্সট কুৱেশ্যন হোৱাট ইজ প্ৰেজেণ্ট ইন দ্য হিমোগ্লোবিন মলিকুল ইনচাইড দ্য ব্লাড চেলছ অৰ্থাৎ ৰক্তকণিকাৰ ভিতৰত থকা হিমোগ্লোবিনত কি থাকে অৰ্থাৎ হিমোগ্লোবিন যিটো অণুত কি থাকে বুলি প্ৰশ্ন সুধিছে সো ইয়াৰ ৰাইট আনসাৰ হ'ব লু থাকে ৰক্তকণিকাৰ ভিতৰত থকা হিমোগ্লোবিনত লু থাকে সো নেক্সট কুৱেশ্যন হোৱাট ইজ কপাৰ কেমিকেল সিগনেল অৰ্থাৎ কপাৰ ৰাসায়নিক সংকেত কি ইম্পৰ্টেন্ট কুৱেশ্যন এনেকুৱা সংকেতৰ বিষয়ে কুৱেশ্যন আহি থকা দেখা যায় সো ইয়াৰ ৰাইট আনসাৰ হ'ব CU সো নেক্সট কুৱেশ্যন হোৱাট ইজ প্ৰডাক্ট ইন ৰেড ব্লাড চেলছ অৰ্থাৎ লোহিত ৰক্তকণিকাত কি উৎপন্ন হয় ইম্পৰ্টেন্ট কুৱেশ্যন লোহিত ৰক্তকণিকাত অস্থিমজ্জা উৎপন্ন হয় সো নেক্সট কুৱেশ্যন হোৱাট ইজ ইনফিলিঞ্জা ফায়াৰ অৰ্থাৎ ইনফিলিঞ্জা কিহৰ বাবে হয় সো ইয়াৰ ৰাইট আনসাৰ হৈছে ভাইৰাছৰ বাবে হয় ইম্পৰ্টেন্ট কুৱেশ্যন ইনফ্লুৱেঞ্জা হৈছে ভাইৰাছৰ এটা বেমাৰ সো নেক্সট কুৱেশ্যন হোৱাট ইজ নিউটন ইউনিট অৰ্থাৎ নিউটনৰ একক কি ইম্পৰ্টেন্ট কুৱেশ্যন নিউটনৰ একক হৈছে বল সো নেক্সট কুৱেশ্যন হু ডিস্কভাৰ দ্য চেলছ অৰ্থাৎ কোনে কোষ আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট হুক ইম্পৰ্টেন্ট কুৱেশ্যন এনেকুৱা আৱিষ্কাৰৰ বিষয়ে আহি থাকিব পাৰে সো আপোনালোকে চাই ল'ব সো নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নাম্বাৰ অফ হিউমেন ক্ৰম'ছম অৰ্থাৎ মানুহৰ ক্ৰম'ছমৰ সংখ্যা কিমান ইম্পৰ্টেন্ট মানুহৰ ক্ৰম'ছমৰ সংখ্যা হৈছে 46 টা ইম্পৰ্টেন্ট সো নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ বনছ ইন হিউমেন বডি অৰ্থাৎ মানুহৰ দেহত মুঠ হাড়ৰ সংখ্যা কিমান ইম্পৰ্টেন্ট কুৱেশ্যন মানুহৰ দেহত মুঠ হাড়ৰ সংখ্যা হৈছে 206টা এনেকুৱা ধৰণৰ কুৱেশ্যন আহি থকা দেখা যায় গ্ৰেড 3-4 লেভেলত চিম্পল কুৱেশ্যন আহে আৰু মানুহৰ যিটো শিশু এজনৰ কিমান থাকে হাড়ৰ সংখ্যা 300ডাল থাকে মনত ৰাখিব সো নেক্সট কুৱেশ্যন হোৱাট ইজ ভিটামিন ই মোৰ কমন অৰ্থাৎ ভিটামিন ই ক'ত বেছিকৈ পোৱা যায় ইম্পৰ্টেন্ট অপশ্যন আছিলে মাছ মাংস আলু এই তিনিটাৰ ভিতৰত কোনটো অপশ্যন হ'ব ইয়াৰ ৰাইট আনসাৰ হ'ব মাছ এইটো প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন হয় সো মই এইটো কাৰণে অপশ্যন দি দিছোঁ সো ই ভিটামিন মাছত বেছিকৈ থাকে সো নেক্সট কুৱেশ্যন হুইচ ডিছেছ ইজ কজড বাই নিকেলৰ পৰা কোনবিধ ৰোগ হয় ইম্পৰ্টেন্ট কুৱেশ্যন সো নিকেলৰ পৰা হয় ডামটিটিছ বুলি এজন ৰোগ আছে সেই ৰোগৰ পৰা হয় সো নেক্সট কুৱেশ্যন হুইচ মেটেল সিগনেল ইজ Fe অৰ্থাৎ Fe কোনটো ধাতুৰ সংকেত ইম্পৰ্টেন্ট Fe হৈছে আইৰণৰ সংকেত সো নেক্সট কুৱেশ্যন হোৱাট ইজ মেজাৰ্ড উইথ দ্য হেল্প অফ এন'মমিটাৰ অৰ্থাৎ এন'মমিটাৰৰ সহায়ত কি জোখা হয় ইম্পৰ্টেন্ট কুৱেশ্যন এন'মমিটাৰৰ সহায়ত জোখা হয় বতাহৰ গতিবেগ আৰু ভূমিকম্পৰ তীব্ৰতা জুখিবলৈ কি ব্যৱহাৰ কৰে এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে চাই ল'ব সো নেক্সট কুৱেশ্যন হোৱাট ইজ এ ছিংগুল ৱৰ্ড অৰ্থাৎ শব্দৰ একক কি ইম্পৰ্টেন্ট শব্দৰ একক হৈছে ডেচিবল নেক্সট কুৱেশ্যন হোৱাট ইজ soluble vitamin in water অর্থাৎ পানী দ্ৰৱণীয় ভিটামিন কি ইম্পৰ্টেন্ট কোৱেশ্চন পানী দ্ৰৱণীয় ভিটামিন হৈছে A
সো নেক্সট কোৱেশ্যন হোৱাট ইজ মাইচিটিছ অৰ্থাৎ এছক মাইচিটিছ হ'ব লাগিছিলে তাৰ বাবে ক্ষমা বিচাৰিছোঁ সো টাইপিংটো মিষ্টেক হৈ গ'ল সো এছক মাইচিটিছ হৈছে এটা ভেঁকুৰ হয় সো নেক্সট কোৱেশ্যন হোৱাট ইজ এফেক্টেড বাই ট্ৰাকমা অৰ্থাৎ ট্ৰাকমাৰ দ্বাৰা কিহত প্ৰভাৱিত হয় ইম্পৰ্টেণ্ট কোৱেশ্যন ট্ৰাকমা কিহত প্ৰভাৱিত হয় বন্ধুসকল ইয়াৰ ৰাইট এনচাৰ হ'ব চকুত প্ৰভাৱিত হয় আমি যিমানবিলাক আলোচনা কৰিছোঁ গোটেই প্ৰিভিয়াছ ইয়েৰত আহি থকা কুৱেশ্যন হয় সো আপোনালোকে ভালদৰে নোট বনাই লিখি ল'ব সো নেক্সট কুৱেশ্যন আজি শেষৰটো কুৱেশ্যন হৈছে হোৱাট ইজ দ্য ডিজিজ কজড বাই ৰেবিছ অৰ্থাৎ জলাতংক কিহৰ দ্বাৰা হোৱা ৰোগ এইটো কুৱেশ্যন আপোনালোকৰ বাবে মই এৰি দিছোঁ সো আপোনালোকে কমেণ্ট বক্সত জনাবলৈ আশা কৰিলোঁ আৰু বন্ধুসকল কেনে পালে ভিডিঅ' জনাব যদি ভিডিঅ' ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগৰবোৰক শ্বেয়াৰ কৰিব নাপাহৰিব আকৌ আহিম অন্য ভিডিঅ'লৈ আজিলৈ বাই ধন্যবাদ জয় আই অসম